নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো মই ৰাস্তাৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া প্ৰথমে ডিব্ৰুগড় মেডিকেললৈ আমাৰ ভাইটি ভাগৰ কণমানি ছোৱালীজনী চাবলৈ গৈ আছোঁ আৰু ঘূৰি আহি আপোনালোকক শৰাইঘাটৰ দলং দেখুৱাম। এয়া ফ'ৰলেণ্ডত দেখিছে ইমান ধুনীয়া ধুনীয়া ৰং মাৰি থোৱা ফুল, কিমান ধুনীয়া লাগিছে দেখিবলৈ। এয়া চাওক, এয়া আমাৰ ভাইটি ভাগৰ কালি জন্ম হোৱা কণমানি ছোৱালীজনী। আৰু মেডিকেলৰ ভিডিঅ' নকৰোঁ বুলি ভাবিছোঁ, মানুহবোৰৰ টোপনি ক্ষতি হৈ আছে, সেইবাবে মেডিকেলৰ ভিডিঅ' নকৰোঁ। আৰু ইয়াৰ পৰা আমি যাম এতিয়া হৰেঘাট দলঙলৈ। এয়া দেখিছে মানুহ পেট্ৰল ডিপুত ভিৰ লাগি গৈছে আৰু পেট্ৰল ডিপুত কাৰেণ্টটো নাই কাৰণে জেনেৰেটাৰ ষ্টাৰ্ট কৰিবলৈ গৈছিলে আৰু জেনেৰেটাৰটো বহু সময় ধৰি পিনে ষ্টাৰ্ট কৰিব পৰা নাই, সেইবাবে মানুহকেইজন ৰৈ আছে ইয়াত। আৰু আমি ভাবিছোঁ আগত গৈ পিনে পেট্ৰলটো ভৰাম আৰু ইয়াৰ পৰা যাওঁগৈ। হৰেঘাট দলং আপোনালোকক দেখুৱাম, ভিডিঅ'টো চাই থাকক তেন্তে। এয়া গৈ আছোঁ আমি হৰেঘাট দলঙৰ ওপৰেদি আৰু ভিডিঅ'টো চাই থাকক শেষলৈকে, ভিডিঅ'টো ভাল লাগিব। এয়া হৰেঘাট দলং, এইখনেই হৈছে দিহিং নদী আৰু এইখন হৈছে হৰেঘাটৰ দলং। আৰু দেখিছে কি ধুনীয়া দেখিবলৈ দলংখন। এয়া দেখিছে তলৰ পৰা দলঙৰ দৃশ্য কি ধুনীয়া দেখিবলৈ। আৰু এই দলঙৰ খুঁটাবোৰ দেখিছে আপোনালোকে। আৰু আগলৈ গৈ দেখুৱাম আপোনালোকক দলঙৰ কিনাৰত যি পানী আছে, পানীখিনি দেখুৱাম আপোনালোকক। ব'লা 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 ব'লা, এইকেইটা ভৰিকেইটা তিয়াই ল'লোঁ, নাযাবি। এই মানুহজন নৈৰ মাজত, এই মানুহজনে বান্ধখন অলপ ঠিক কৰিছে। দেখিছে নৈৰ মাজত পানী কম আছে, বেছি নাই। এই ছাইডটোত পানী কম আছে আৰু এই মানুহজনে বান্ধখন ঠিক কৰিবলৈ চেষ্টা কৰিছে। আগলৈ গৈ আপোনালোকক দেখুৱাম। বানৰ কিনাৰে কিনাৰে গৈ মানুহজনে যিবিলাক খুঁটিবিলাক টান কৰি দিছে, বানৰ যিবিলাক খুঁটিবিলাক ঢিলা হৈ গৈছে সেইবিলাক টান কৰি দিছে, সেই তাৰে দৃশ্য আপোনালোকক ভালকৈ দেখুৱাম। আৰু ইয়াত আগলৈ আপোনালোকে দেখিবলৈ পাব, ইয়াত এটা নৈৰ মাজত, দিহিং নৈৰ মাজত এটা সৰু টিলা নিচিনা আছে। আৰু এই ঢাপৰ ওপৰত গৈ মই মানুহজনক ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এইফালে আপোনালোকক দেখুৱাব বিচাৰিছোঁ দলংখন অলপ ভালকৈ। এইফালে চাওক, এইখন হৈছে হৰেঘাট দলং। আৰু এয়া দেখিছে কিমান ধুনীয়াকৈ বান্ধ পাতিছে দিহিং নদীৰ মাজত। আৰু অথনি দেখুৱাম বোলা মানুহজন ইয়াৰ ওচৰৰ পৰা আহি দেখুৱাইছোঁ ভালকৈ, অথনি ভালকৈ নেদেখিলে চাগে। আৰু এওঁ বানৰ খুঁটাবিলাক ঠিক কৰিছে আৰু যিবিলাক লৰি আছে সেইবিলাক ঠিক কৰিছে। এইফালে দেখুৱাম আপোনালোকক এইখিনি নৈ কিনাৰত থকা ধুনীয়া ধুনীয়া গছ, বালিতে হয় এইবোৰ গছ আৰু বেলেগ অন্য ক'তোৱে নহয়। এইবিলাক গছবিলাক দেখুৱাম আপোনালোকক। আৰু কি ধুনীয়া লাগিছে নৈ কিনাৰত থকা এই গছবিলাক। এইবিলাক দেখিছে ঠাৰিবিলাক এনেকুৱা হয় আৰু পাতবিলাক এনেকুৱা চিৰিলি চিৰিলি হয় আৰু কি ধুনীয়া দেখিবলৈ এইবিলাক। আৰু নৈ কিনাৰ বাহিৰে এইবিলাক গছ বেলেগ অন্য ঠাইত নহয়। আৰু এইফালে দেখিছে পানীৰ সোঁতত গছৰ মূঢ়াবোৰ উটি আহিছিলে আৰু ইয়াতে বালিতে লাগি থাকি গ'ল। গছৰ মূঢ়াটো আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু এয়া চাওক গছৰ মূঢ়াটো কি ধুনীয়া লাগিছে দেখিবলৈ। আৰু ইয়াত উটি আহি গছৰ মূঢ়াটো ইয়াত লাগি ধৰিলেহি। এয়া চাওক কি ধুনীয়া লাগিছে দেখিবলৈ। এয়া আৰু আমাৰ মনোভাই উমলিবলৈ পাই পিনে ঘৰলৈ যাবলৈ পাহৰিছে। আহি দিয়া মনোভাই, ঘৰলৈ যাওঁ। আৰু এইফালৰ পৰা চাওক দলংখন দেখিবলৈ কি ধুনীয়া লাগিছে, এইখন দলংখন। এয়া দলংখন ইটো ছাইডৰ পৰা দেখুৱাইছোঁ। এয়া দেখিছে খুঁটাবিলাক এইটো ছাইডৰ পৰা
আৰু ইটো চাইডলৈ গৈ আপোনালোকক দেখুৱাম। ইয়াত দেখিছে পানীৰ সোঁতটো কিমান লাহে লাহে বলিছে আৰু দেখিছে এয়া খুঁটাৰ গুৰিবিলাক। আৰু এইখন হৈছে দিহিং নৈ। আৰু আগলৈ গৈ এই মানুহকেইজন বহি আছে ইয়াত এওঁলোকৰ বোলে মোবাইলৰ নেটৱৰ্ক নাপায়, সেইবাবে ইয়াত দলঙৰ তলত বহি আছে বুলি কৈছিলে। আৰু এইফালেদি এতিয়া উঠি পিনে আগলৈ যাম ইটো পাৰলৈ। আগলৈ এই মানুহ দুজনে নাৱত উঠি পিনে মাছ ধৰি আছে আৰু সেই মাছ ধৰি থকা মানুহ দুজনক চাওঁগৈ। মাছমৰীয়া মানুহকেইজন আমি আহি পোৱালৈকে তেওঁলোক ইয়াৰ পৰা গুচি গ'ল আৰু এইকেইজন দেখুৱাইছোঁ, তেওঁলোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছে তেওঁলোকৰ নাৱত পানী সোমাই গ'ল আৰু পানী সোমাই যোৱাৰ কাৰণে তেওঁলোকে হাতেৰে সিঁচিছে দেখিছে। ইটো পাৰলৈ তেওঁলোক যাবলৈ চেষ্টা কৰিছিল আৰু এই মাজতে পানী সোমাই যোৱাৰ কাৰণে তেওঁলোকে যাব পৰা নাই। এতিয়া গধূলি সময় হৈ আহিছে আৰু বেলিটো কি ধুনীয়া দেখিবলৈ, কি ধুনীয়া লাগিছে দেখিবলৈ। একদম হালধীয়া হৈ পিনে মাছ যাব লৈছে। এইফালে দলংখন দেখুৱাইছোঁ। দিহিং নৈৰ মাজত নাও চলাইছে, এই দুজন মানুহ যোৱা দেখিছে। বেছি দীঘল নকৰোঁ ভিডিঅ'টো। আৰু কালি গধূলি হৈ যোৱাৰ কাৰণে ভিডিঅ'টো আপলোড দিব নোৱাৰিলোঁ। আৰু শৰাইঘাটৰ কিছু দৃশ্য দেখুৱাবলৈ আপোনালোকৰ আগত থাকি গ'ল। যি পাৰিলোঁ দেখুৱালোঁ আপোনালোকৰ আগত। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু যিসকল ভিউৱাৰ্ছে মোৰ চেনেলটো নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।